আৰু এই ভিডিঅ'টো এইসকল লোকৰ কাৰণে বনাইছোঁ যিসকলে নাজানে, অনলি জানে তেওঁলোকে ৰানিং, লং জাম্প, চিন আপ এইবোৰ আছে বুলিহে জানে, কিন্তু ডিটেইলছত হয়তো তেওঁলোকে কথাখিনি নাজানে। পোনপ্ৰথমতে তেওঁলোকে মন কৰিব ৰানিঙৰ কথা এতিয়া ক'ম, তাৰপিছত লং জাম্প, তাৰপিছত চিন আপ। ৰানিঙৰ আমাৰ টাইম থাকিব অসম পুলিচৰ AB, UBত বা APR যি এটা পোষ্ট আছে, সেই তিনিওটা বিভাগে এবাৰে দৌৰ হ'ব বা এবাৰে ফিজিকেল টেষ্ট হ'ব। এতিয়া ৰানিঙৰ কথাটো আহিছোঁ অসম পুলিচৰ। নমস্কাৰ, মই নীলোৎপল। অসম পুলিচৰ যিহেতু ৰিক্ৰুটমেণ্ট হ'বলৈ আৰু বেছি দিন সময় নাই, পোনপ্ৰথমতে আমি জানি ল'ব লাগিব অসম পুলিচৰ ৰিক্ৰুটমেণ্টত কিমান মাৰ্ক আছে ফিজিকেল টেষ্টত। ফিজিকেল টেষ্টত আমাৰ কিমান মাৰ্ক আছে AB, UBত। ABত আছে 60 নম্বৰ, UBত আছে 40 নম্বৰ। আমি কিমান মিনিটত ৰানিং কোৱালিফাই কৰিলে কিমান মাৰ্ক পাম, যিহেতু টাইম থাকে 14 মিনিট। কিমানটা চিন আপ মাৰিলে কিমান মাৰ্ক পাম, কিমান ফুট লং জাম্প মাৰিলে কিমান মাৰ্ক পাম, 12 ফুট, 13 ফুট, 14 ফুট, 8টা 9টা চিন আপ, বাকী 13 মিনিট, 12 মিনিট, 11 মিনিট, গোটেইখিনি কথা জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। কিমান মিনিটত কিমান মাৰ্ক পাম, কিমান ফুটত কিমান মাৰ্ক পাম, কিমানটা চিন আপ মাৰিলে কিমান মাৰ্ক পাম, অসম পুলিচৰ AB, UBৰ ফিজিকেল টেষ্টৰ মাৰ্কৰ কথা আজি আলোচনা কৰিম মোৰ আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো অকণ স্কিপ নকৰিবা, আৰম্ভৰ পৰা শেষলৈকে চাই থাকা। এতিয়া বন্ধু বান্ধৱীসকল, তোমালোকে কথাখিনি ভালকৈ মন কৰিবা। অসম পুলিচৰ AB, UB বা APRৰ যি এটা পোষ্ট আছে UB, সেই তিনিওটা বিভাগীয় মানে পোষ্টে ৰিক্ৰুটমেণ্ট এবাৰেই হ'ব। যিহেতু আমাৰ ৰানিং আছে 14 মিনিট, আৰু আমাৰ এক্সেলেণ্ট আছে 10 মিনিট, আৰু তাৰপিছত চিন আপ আছে, তাৰপিছত লং জাম্প আছে। এতিয়া পোনপ্ৰথমতে আমি ৰানিঙৰ কথা লৈ আহিছোঁ। ৰানিং কিমান মিনিটত সোমালে কিমান মাৰ্ক পাম। যদি 10 মিনিটত সোমাব পাৰোঁ সম্পূৰ্ণ 20 নম্বৰ, 10-10ত 19.2, 10-20ত 18.4, 10-30ত 17.6, 10-40ত 17 মাৰ্ক, 10-50ত 16.4, আৰু 11 মিনিটত 15.8, 11-10ত 15.2, 11-20ত 14.8, 11-30ত 14.4, আৰু 11-40ত 14 নম্বৰ সম্পূৰ্ণ, আৰু বাকী 11-50ত 13.6, আৰু 12 মিনিটত 13.2 সম্পূৰ্ণ। 12 মিনিটত সোমালে 13.2 পাব অসম পুলিচৰ AB, UB 3200 মিটাৰ ৰানিঙত 12 মিনিটত সোমালে 13.2, আৰু 12-10ত সোমালে 12.8, আৰু তাৰপিছত মানে বাঢ়ি গৈ আছে, আৰু তাৰপিছত 12-10ত সোমালে তোমালোকৰ 12.8, তাৰপিছত 12-30ত সোমালে 12.2, এনেকৈ মাৰ্ক মিলাই গৈছে, আৰু 12-40ত আছে 11.9, 12-50ত আছে 11.6, আৰু তাৰপিছত আছে 13 মিনিট 11.3, আৰু 13-10ত আছে 11 মাৰ্ক, 13-20ত আছে সম্পূৰ্ণ 11 মাৰ্ক, 10.8 আছে, আৰু 13-30ত আছে 10.6, আৰু 13-40ত আছে 10.4, 13-50ত আছে 10.2, আৰু 14 মিনিটত আছে সম্পূৰ্ণ 10 মাৰ্ক, মানে কোৱালিফাই মাৰ্ক। এতিয়া অসম পুলিচৰ ৰানিঙৰ টাইম আৰু মাৰ্কৰ কথা গম পালা। 14 মিনিট কোৱালিফাই, 10 মিনিট এক্সিলেণ্ট, সম্পূৰ্ণ 20 নম্বৰ। ইয়াৰ পিছতে আছে আমাৰ লং জাম্প। লং জাম্প বহুত বেছি ইম্পৰ্টেণ্ট। ৰানিঙত হয়তো 12, 13, 14 আনিব পৰা যায়, কিন্তু এক্সিলেণ্ট আনিব নোৱাৰে ৰানিঙত, কিন্তু লং জাম্পটো এক্সিলেণ্ট আনিব পৰা যায় চেষ্টা কৰিলে। লং জাম্পত বহুতেই এক্সিলেণ্ট মাৰে, বহুতেই মাৰে, 100ত 70% লং জাম্পত এক্সিলেণ্ট মাৰে। এতিয়া আহিছোঁ আমি 16.5 ফুট, যিহেতু আমাৰ এক্সিলেণ্ট আছে, তাত দিব সম্পূৰ্ণ 20 নম্বৰ, আৰু 11 ফুট আছে মাত্ৰ কোৱালিফাইড 10 নম্বৰ। এতিয়া আমি 11 ফুটৰ পৰাই আহিছোঁ। 11 ফুট মাৰিলে AB, UBত 10 নম্বৰ পাবা, আৰু 11.5 ফুট মাৰিলে 10.6, 12 ফুট মাৰিলে 11.2, 12.5 ফুট মাৰিলে 11.84, আৰু 13 ফুট মাৰিলে 12.44, আৰু 13.5 ফুট মাৰিলে 13.26, আৰু 14 ফুট মাৰিলে 14.16, আৰু 14.5 ফুট মাৰিলে 15.6, আৰু 15 ফুট মাৰিলে 16.16, আৰু 15.5 ফুট মাৰিলে 17.36, আৰু 16 ফুট মাৰিলে 18.7 পাবা, আৰু 16.5 ফুট মাৰিলে সম্পূৰ্ণ 20 নম্বৰ। এতিয়া অসম পুলিচৰ ৰানিঙৰ টাইম মাৰ্কৰ কথা গম পালা। অসম পুলিচৰ বাকী লং জাম্প কিমান ফুট আৰু মাৰ্কৰ কথা গম পালা। এতিয়া আহিছোঁ আমি চিন আপৰ কথালৈ। চিন আপ আছে AB, UBত। ABত আছে ৰানিং, লং জাম্প, চিন আপ, আৰু UBত অনলি ৰানিং আৰু লং জাম্প। ABত যিহেতু 60 নম্বৰ আছে। এতিয়া আহিছোঁ চিন আপৰ কথালৈ। চিন আপত কিমানটা মাৰিলে কিমান মাৰ্ক পাম। 4টাতকৈ যদি 1, 2, 3টালৈকে মাৰি থোৱা ডিছকুৱালিফাই, পাছ নকৰিবা। 4টা মাৰিলে যেনে তেনে কোৱালিফাই হ'বা, মাত্ৰ 10 নম্বৰ 4টা মাৰিলে। 5টা মাৰিলে 11 মাৰ্ক,
6টা মাৰিলে 12 মাৰ্ক, 7টা মাৰিলে 13, 8টা মাৰিলে 14, 9টা মাৰিলে কিমান হ'ব গম পোৱাই 15, আৰু 10টা মাৰিলে 16, 11টা মাৰিলে 17, 12টা মাৰিলে 18, 13টা মাৰিলে 19, আৰু এক্সিলেণ্ট 14টা যদি মাৰিব পৰা সম্পূৰ্ণ 20 নম্বৰ পাবা, সম্পূৰ্ণ 20 নম্বৰ। AB UB APRৰ যি এটা পোষ্ট আছিলে UB, সেই তিনিটা ফিজিকেল টেষ্টৰ মাৰ্কৰ কথা কৈ দিলোঁ আজি ভিডিঅ'টোত। হয়তো কমেণ্ট নকৰিবা, কথাখিনি আমি জানো, বহুতে জানাই কিন্তু বহুতে নাজানে। যিসকল নতুন সেইসকলে একেবাৰে নাজানে, তেওঁলোকে জানে ৰানিং লং জাম্প চিনাবি এইবিলাক আছে পাছ কৰি যাম, কিন্তু নতুন কেণ্ডিডেট বহু কেণ্ডিডেটে ফেইল কৰে। যিবিলাক আগৰ পৰা লাগি আছে এক্সপিৰিয়েঞ্চ থাকে সেইবিলাক কেণ্ডিডেটে বাৰে প্ৰতি চিলেকশ্যন পায়, বা নতুন কেণ্ডিডেটৰ হয়তো 110% চাকৰি পায়, কিন্তু পুৰণা কেণ্ডিডেটবিলাকে এক্সপিৰিয়েঞ্চ হৈ গৈ আছে তেওঁলোকৰ জীৱনৰ প্ৰতি, ফিজিকেল টেষ্টৰ প্ৰতি, ইণ্টাৰভিউৰ প্ৰতি। গতিকে সেই পুৰণা কেণ্ডিডেটবোৰৰ যিহেতু অভিজ্ঞতা আছে, গতিকে তেওঁলোকে চিলেকশ্যন পায়। ৰানিং লং জাম্প চিনাপৰ মাৰ্কৰ কথা ক'লোঁ, সকলোতে 20-20কৈ আছে অসম পুলিচৰ AB UBত, আৰু ফিজিকেল টেষ্ট হ'ব আৰু বেছিদিন সময় নাই। আৰু ফিজিকেল টেষ্ট আমি দিয়াৰ আগতে আমি মাৰ্কখিনিৰ কথা ভালকৈ গম পাব লাগিব। যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক এটা কৰিবা, আৰু যদি চাই আৰু ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা, সকলোকে জনাই দিবা। অসম পুলিচৰ ফিজিকেল টেষ্টৰ মাৰ্ক, টাইম, ৰানিং যিমান পাৰোঁ কথাখিনি বুজালোঁ। ফিজিকেল টেষ্টৰ 60 মাৰ্কৰ পৰা ভিত্তি কৰি অফিচিয়েলি আপডেট হয়, অফিচিয়েলিভাৱে লিখা হৈছে কিমান ফুটত কিমান লং জাম্প, চিনাপ, ৰানিং, আৰু এনেকুৱা ধৰণৰ যিকোনো চাকৰি খবৰসমূহ দি থাকিবলৈ মই সদায় প্ৰস্তুত আছোঁ। আজিলৈ মই লৈছোঁ, ধন্যবাদ। জয় অসম।